নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি দুজনে অকমান ফুৰিবলৈ যাওঁ। ক'ত যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো। কোনো টাৰ্গেট নাই, আমি এইটো জেগালৈ যাওঁ বুলি এনে ওলাই যাম। আজি ৰাস্তাই ৰাস্তাই গৈ থাকো, য'লৈকে যাম আৰু। ইয়াৰ পৰা আমাৰ গাঁও নাই আৰু আগলৈ ইয়াত স্কুল এখন আছে। আমি এতিয়া কিমান জাম্পিং হৈছে কথাই ক'ব পৰা নাই। আমি এতিয়া এইটো চাইডে দেখি যাম। এতিয়া আমি দুজনে গৈ আছোঁ, ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বাৰীলৈ এপাক গৈ আহোঁ। জেওৰাখন ভাঙি আছে বোলে, মাহঁতে কৈছে জেওৰা ভাঙি আছে, কিবা গৰু ছাগলী সোমাই, সেইটো কাৰণে চাই হোগে বাৰীখন এবাৰ গৰু চৰু সোমাই আছে নেকি। এতিয়া মানে আমি নতুনকৈ তামোল কৰিছোঁ, তামোলবোৰ মানে গৰুৱে সোমাই ভাঙি দিয়ে। এতিয়া ইয়াতো আমি তামোল পুলি ৰুইছোঁ। এই চাওক ছাগলী সোমাই আছে, চাওক ইয়াক জেওৰা ভাঙি আছে, সেইটো কাৰণে এইফালেও ছাগলী সোমাই আছে আৰু এইফালেও জেওৰা ভাঙি আছে আমাৰ। এইয়া চাওক, ইয়াতো জেওৰা ভাঙি আছে। এখন জেওৰা একদম হাউলি আছে, ঘৰ ইয়াত মানুহ নাই। আমাৰ তাত এতিয়া ঘৰ বনালেগে, সেইটো কাৰণে ইয়াত মানে এইটো আমাৰ টঙি। এইফালে চাওক, ইয়াতো জেওৰা একদম ভাঙি থৈ দিছে, কি কবি আৰু মানে একদম ভাঙি থৈ দিছে, কি ক'ম আৰু। এইফালেও ভাঙি থৈ দিছে তামোল। এতিয়া জেওৰাখন এইকেইদিনৰ ভিতৰতে বনাব লাগিব। এতিয়াৰ তামোলটো এনেও নিজাই আৰু। এতিয়া চাওকচোন এইফালে কেনেকৈ ভাঙি আছে, গৰু ছাগলী সোমাই একদম ভাঙি শেষ গোটেই। এইবোৰ তামোল ধুনীয়াকৈ জীয়াইছে বাৰু। এতিয়া ইয়াৰ আগতে চাহপাত ৰুইছিলোঁ, চাহপাতবোৰ এইবোৰ আমি কাটি পিনি বেছি বাৰীখন ডাঙৰ নহয় যে, এবিঘা অকণমান বেছি হ'ব, সেইটো কাৰণে চাহপাতখিনি কাটিলোঁ। ইয়াৰ পৰা ইমান পাত নোলায়, যিমান সাৰ দিলেও ভালকৈ আমাৰ ইয়াৰ পৰা পাত নোলায়, সেইটো কাৰণে তামোল ৰুই দিছোঁ। আগৰ পুৰণা তামোল আছে এইবোৰ, কিন্তু এইবোৰ নতুন তামোল লগাইছোঁ এইবাৰ। আৰু 5 বছৰমান পাছত ইয়াৰ পৰাই তামোল ছিঙিব পৰা হৈ যাব। গোটেই গৰু সোমাই জেওৰা ভাঙি শেষ কৰি থৈছে একদম। এই জপনা চাওক, ইয়াৰ জপনাখন কোনে লৈ গ'ল সেইটোও নাজানো। আৰু এই চা, ইয়াত গৰু নোসোমাই কি হ'ব আৰু, সেইটো কাৰণে মাহঁতে কৈ আছে মোক এইকেইদিন বাৰীলৈ অহা নাই। ময়ো গৰু ছাগলী আছেনে নাই সেইটো বাৰু চালোঁ। এতিয়া যাওঁ, অকণমান ওলাই যাওঁ ৰাস্তা চাইডে। বজাৰো হৈ আছে আজি, বজাৰ পাৰ হৈ পিনি অকণমান আগলৈ যাম। এই সমীৰ ভাই যাব, আমি দুজনে যাম। ইয়াক চলাব দিছোঁ মই, মানে চলালে মানে ভিডিঅ'টো বনাব অসুবিধা হৈ যায়। আৰু আজি টুপি এটা পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। বিদেশী বিদেশী লাগিছে, কেনেকুৱা লাগিছে, ইংলেণ্ডৰ মানুহ লাগিছে, বিদেশী মানুহ। এতিয়া যাওঁ বুলি ভাবিছিলোঁহে, ছাগলী তাগলী খেদি পিনি আহিলোঁ। এতিয়া আকৌ বৰষুণে পালে এতিয়া আমাক। বৰষুণৰ কাৰণে এতিয়া আমাৰ এই দাদা বৌহঁতৰ ইয়াত ঘৰ বনাই আছে নতুনকৈ। সেইজনী আমাৰ বৌ ভিডিঅ'ত ওলাব লাজ কৰিছে, চাহি পেলাই গৈছেগৈ। আমি এই বৌহঁতৰ ঘৰতে এতিয়া সোমাই আছোঁ। বৰষুণ এৰিলে মানে আমি ইয়াৰ পৰা ওলাই যাম। এতিয়া বৰষুণ এৰিলে আৰু আমি দুজনে এতিয়া ওলাই যাওঁ ইয়াৰ পৰা। বৰষুণ এৰিলে এইটোতো পৰি আছে এতিয়া, কিন্তু চলাব পাৰি আৰু। এতিয়া যাওঁ, আপোনালোকে চাই থাকক। এতিয়া ৰাস্তালৈ যাম। তাৰপিছত এনেকৈ গোটাকৈ বাঁহবোৰ কাটি পিনি জোখত, অথনি আপোনালোকক যোনটো ঘৰত দেখাইছিলোঁ তাত এতিয়া এক চাইডে বাঁহৰ বেৰ লগাব বোলে কেইদিনমানৰ কাৰণে। এয়া এনেকৈ ফালি লয় আৰু ফালাৰ পাছত বেৰ বনাই আমাৰ ইয়াতে এনেকৈ। আমাৰ দাদাই বাঁহ ফালি আছে, ভিডিঅ'ত নুলিয়াবি কৈছে, কিন্তু মই উলিয়াই দিছোঁ। লাজ নকৰিবি দেই। এইকেইজনী ছাগলী আমাৰ বাৰীত সোমোৱা কেইজনী, এইকেইজনী। এইটো আমাৰ ৰাস্তা চাওক, এয়া আমাৰ ৰাস্তা এনেকুৱা গতি। এয়া চাওক, এইটো ৰাস্তা। এইখন দলং চাওক, আমাৰ মিংমাঙৰ চবতছে দীঘল দলংখন আমাৰ ইয়াত। এইফালে চাওক, আমি মাজত আছোঁ এতিয়া। আমি গৰমৰ দিনত ইয়াতে আহোঁ, এই দলংখনৰ ওপৰতে আহি পিনে আমি লগৰবোৰ চবেই গোট খাই একেলগে বহোঁ। আমাৰ মিংমাং নলবাৰী বজাৰ। এতিয়া আমি বাইকখন ইয়াতে ৰখাই লৈ পানী পুৰি খাম এতিয়া দুজনে। এই কি খাবি কৈ দে। পানী পুৰি খাম আৰু কি, পানী পুৰি নাই বোলে। এতিয়া আমি দুজনে যি পাওঁ তাকে খাম। চাওক, বৰষুণ আহিছে অলপ অলপ, প্লাষ্টিক দিয়া হৈছে, এনেকৈ প্লাষ্টিকৰ লগত বনাইছে। ক'ত আছে দোকান? এইটো টেকেলি পিঠা বুলি কয়, টেকেলিত বনাই আমাৰ ইয়াতে। এটাত কেইটকা দাদা? 10 টকা। 10 টকা ন? অঁ, এতিয়া আমি এইটোকে চাহ লগত খাম আমি এতিয়া, এইটো টেকেলি পিঠাটো।
পানী পুৰি খাম বুলি ভাবিছিলোঁ, পানী পুৰি দেখি নাপালোঁ, সেইটো কাৰণে টেকেলি পিঠাকে খাম আমি এতিয়া। এইফালে মই নাই পোৱা চাওক, এইফালে খায়ে শেষ কৰিলে এইটো বাক্যটো। এইটো মোৰ চাহ আহিছে, এতিয়া টেকেলি পিঠা আহিবহে মোৰ। এইটো চাওক, এনেকে আমাৰ ইয়াত টেকেলি পিঠা বনাই, এনেকে বনাই পিনি ইয়াত থৈছে টেকেলি পিঠাবোৰ। এইটো পিঠাগুৰি ন? এইটো এনেকে পিঠাগুৰিৰ লগত বনাই খাব, বহুত ধুনীয়া। আপোনালোকে কেতিয়াবা টেষ্টিং কৰিব আমাৰ ইয়াত আহি। এতিয়া আমি দুজনে খাই লওঁ, তাৰপিছত অকণমান আগলৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। খাবলৈ ভাল হৈছে না? ভাল হৈছে একদম খাবলৈ, মিঠা আছে। দুখন গল। কেইখন খালি? তিনিখন, এইটো লৈখন তিনিখন। কেইখন খালি? তিনিখন খাই দিলি? 3 পিচ। अरे कहना क्या चाहते हो? এতিয়া আমি টেকেলি পিঠা আৰু তামোল চামোল খাই পিনে আমি এতিয়া ৰঙা পাহাৰ চাবলৈ গৈ আছোঁ। এতিয়া আমি ৰঙা পাহাৰ পালোহি, ইয়াৰ পৰা অকণমান আগলৈ সোমাই যাব লাগিব আমি এতিয়া এখন দলঙৰ তলেদিকে যাম। এইফালে ওপৰৰ পৰা গৰা খহি আহে, গৰা খহি পিনি ইফালে পানী বৈ যায়, আৰু এতিয়া আমি এইখনৰ তলেদিকে আমি যাম এতিয়া দুজনে। এই চাওক, এই দলঙৰ তলত। এতিয়া আৰু কিমান ওপৰলৈ যাবি? আমনি লাগি গৈছে, অলপ জিৰাই লওঁ ইয়াতে। এইটো বোলে বহুত ভাগৰ লাগিছে, এতিয়া অলপ জিৰাই লৈ বোলে। বাইকখন আমাৰ ইয়াৰ পৰা বহুত আঁতৰত আছে, 1 কিলোমিটাৰ হ'বই বাৰু। আমি ইমান দূৰ খোজকাঢ়ি এতিয়া ইয়ালৈ আহিছোঁ চাওক এতিয়া আপোনালোকৰ কাৰণে। আপোনালোকে সকলোৱে ভিডিঅ'টো লাইক কৰি দিব। এতিয়া আমি দলঙৰ তলত আছোঁ, আগলৈ দেখাম আপোনালোকক। এইফালে চাওক, আৰু আগলৈ গৈ দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক বলক। দুই চাইডে পাহাৰ আছে, এতিয়া চাওক এই চাইডেও পাহাৰ আছে আৰু এই চাইডেও পাহাৰ আছে। আমি ইয়াত বাৰী চব এই শিলবোৰ ওপৰৰ পৰা এনেকৈ পাহাৰৰ মাটিৰ পৰা ওলাইছে, এইবোৰ যোনবোৰ শিল দেখিছে, এইবোৰ শিল আমাৰ ইয়াৰ পৰা মানে একেবাৰে নিজান জেগাটো, মানুহ চানুহ কোনো নাই, সেইটো কাৰণে এই ভয় খাইছে। গৈ আছোঁ অকণমান আগলৈ যাওঁ এতিয়া। একদম মেইন য'ত নেকি গৰা খহিছে তাৰ একদম তলৰ পৰা আপোনালোকক দেখাম, আপোনালোকে চাব। এইটো চাওক, এইফালে চাওক, আমি এতিয়া এই মাজেদি কি গৈ আছোঁ দুজনে। ইফালেও গৰা খহা, ইফালেও গৰা খহা, ইফালেও গৰা খহা। যাওঁ অকণমান আগলৈ যাওঁ। ভয় লাগি আছে ইমান। আমাৰ ইয়াত কোনো মাৰা মানুহ নাই, এইবোৰ ভয় খাব নালাগে। এই চাওক, এই কোনে জানো নাম লিখি থৈ গৈছে, এইটো কি লিখিছে? ৰাজাজী নট, এইটো কি লিখিলে জানো? এই তই কেলৈ লিখিছে? এনেই নিলিখিবি এইবোৰ। এতিয়া অকণমান ওপৰত উঠি আহিলোঁ, কেনেকৈ গৰা খহি আছে কেলা। এইফালে এনেকৈ পাহাৰ খহি পিনি মানে মাটিবোৰ চব তলত পৰিছে। ইয়াত আগতে পাহাৰেই আছিলে, আঁতৰৰ পৰা দেখি পাওঁ মানে আমি ৰঙা ৰঙা দেখোঁ, সেইটো কাৰণে আমাৰ ইয়াত চবেই ৰঙা পাহাৰ বুলিয়ে কয়। ইয়াত এইবোৰ যে যোনবোৰ শিলবোৰ দেখিছে আপোনালোকে, এই শিলবোৰ মানে ইয়াৰ পৰাই আমাৰ কিছুমান ঘৰ বনাবলৈ নিয়ে। এইবোৰ শিল ইয়াৰ পৰাই নিয়ে কিছুমানে মানে ঘৰ বনাবৰ কাৰণে, আৰু সোৱণশিৰিৰ পৰা মানে এই পাহাৰ খহি পিনি পাহাৰৰ মাজৰ পৰা এইবোৰ শিলবোৰ ওলাইছে। ক'ত আমি এতিয়া পাথৰৰ মাজত আছোঁ। এইটো দেখা দেখোন, এয়া শিল এনেকৈ খহি পিনি শিলবোৰ এনেকৈ ওলাইছে। পাহাৰৰ এইবোৰ মাজতে শিলবোৰ এনেকৈ আছে, খোৱাৰ কাৰণে শিল ওলাইছে এনেকৈ। অকণমান আগলৈ দেখাওঁ আপোনালোকক। এইপিনে চাওক, এইটো ক'ত আছে, ই ওপৰলৈ নাযায় আৰু বোলে ভয় খাইছে। ভয় লাগিছে না, এটা পাতৰ ওপৰৰ পৰা পৰিলে শেষ। ইয়াৰ পৰা দুজনে আৰু আগলৈ নাযাওঁ। এইপিনে চাওক আপোনালোকে, এইটো ওপৰলৈ চাওক। এতিয়া আমি আৰু নাযাওঁ আৰু ওপৰলৈ, আৰু যাবও নোৱাৰোঁ। ৰাস্তা চাওক কেনেকুৱা, আমি এইটো চাইডেদিকে যাবলগীয়া হৈছে। এনেকৈ কিমান ডেঞ্জাৰ।
আৰু 5 বছৰমান পাছত ইয়াত বহুত বেয়াকৈ খহিব চাগে এইবোৰ এনে পাহাৰ খোঁ হৈ আছে ক'ত ঘৰ থাকিব ভাই ওপৰত ইয়াত ঘৰ নাথাকে ব'ল এতিয়া যাওঁ দুজনে এইটো কি পাথৰ নেকি নহয় মাটিয়ে হ'ব এইটো মাটিয়ে হয় টান কিন্তু মাটি বহুত টান বৰষুণ দিলে ঢিলা হৈ যায় বাৰু ন এইবোৰ মাটি ঢিলা আছে অকণমান এইবোৰ এইবোৰ মাটি ঢিলা আছে এইটো কোনে লিখিলে ভাই এইটো কোনে লিখিলে চাচোন B+T মানে কি আৰু মানে বুজি পাব আৰু কেনে B+T কোনে লিখিলে মানে কি কমেণ্টত কৈ দিবাচোন মানে বুজি নাপায় समझ रहे हो आप समझ रहे हो ना এইবোৰ জেগাবোৰ চাওক আপোনালোকে পাহাৰ দুই চাইডে আৰু ওপৰলৈ যাব নোৱাৰোঁ বহুত ভাগৰো লাগি গৈছে আৰু এতিয়া আৰু ভিডিঅ' বনাবলৈ কাৰণে মোৰ বেটেৰীও শেষ হৈ গৈছে সেইটো কাৰণে মই বন্ধুটোৰ মোবাইলৰ পৰা ৰেকৰ্ড কৰি আছোঁ আপোনালোকক দেখাই আছোঁ এতিয়া যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোক সকলোৱে ওপৰত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আজি টুপি পিন্ধি ব্লগ ভিডিঅ' বনাইছোঁ টুপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আজিলৈ মানে বাই বাই